আজি গৈ আছোঁ শিলচৰৰ পৰা আমবাছালৈ। ৰ'ব কাহিনীটো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। সময় হৈছে পুৱা 7:19। ৰাতিপুৱা ভাত খোৱাৰ অভ্যাস নাই যদিও আজি কেইটামান পেটত ভৰাই লৈছোঁ, কাৰণ ৰাতিপুৱাই উঠি পাপাই যিহেতু বনাই দিছে, নহ'লে মই গালি শুনিব লাগিব। অকলে থকাহেঁতেনতো ৰুমত চাহ একাপো নাখালোঁ হয়। খাই উঠিয়েই চিধা ষ্টেচন পালোগৈ আৰু প্ৰথমে মাস্ক এখন লৈ ল'লোঁ। টিকেট অনলাইন কৰা আছিল বাবে আজি লাইন পাতিব লগা নহ'ল। আজি অৱশ্যে মোৰ কামো তেনেকৈ নাই, জাষ্ট হোটেলত গৈ ষ্টে' কৰিব লাগে আৰু কাইলৈ আৰ্লি মৰ্ণিং মোৰ কামত যাব লাগিব। যথাসময়ত আহি পালোঁ মই মোৰ গন্তব্যস্থান। হোটেল যিহেতু আগতীয়াকৈ বুকিং কৰা আছে, সেইকাৰণে প্ৰথমতে পেট পূজাটো কৰি ল'লোঁ আৰু ATMত সোমালোঁ। ফুলখিনি চাওকচোন, ভাল লাগিছে ন কিবা এটা। আমবাছা হৈছে ত্ৰিপুৰাৰ ধলাই ডিষ্ট্ৰিক্টৰ এখন সৰু টাউন। সন্ধিয়া মূৰৰ বিষৰ মেডিচিন ল'ব গ'লোঁ, মানে গাখীৰ চাহ। ভাত যিহেতু দেৰিকৈ খাইছিলোঁ, আজি ৰাতি ৰুটিতে ধৰিলোঁ। আজি পিছে গাখীৰ চাহে কাম নিদিলে, ভিক্সে বচালেহে বচোৱা আৰু। বাৰু আজিলৈ